স্বাগতম জানাইছো মোৰ আন এটা ভিডিঅ'লৈ। বন্ধুসকল, যেহেতু এতিয়া বহুত গৰম, গতিকে আমি যিবোৰ চালকসন্থা আছোঁ সকলোৱে গৰমত একদম মানে থাকিব পৰা নাই। কোনোবা ক'ৰবাত পাৰ্কত, কোনোবা গছৰ তলত, আৰু কোনোবা আপোনালোকক দেখুৱাম কোনোবাই চব এই অৱস্থাত শুই আছে। আমাৰ মাজতে আমাৰ পঞ্জাবী দাদা এজনো আছে, তেওঁতো টোপনিত একো ক'বই নোৱাৰে। তেওঁ মানে টোপনিত একো ক'বই নোৱাৰে। চব আপোনালোকক দেখুৱাইছোঁ কি পদ্ধতিত তেওঁলোকে গৰমত মানে থাকিব পৰা নাই, পৰি আছে। দেখিছে নহয়, এয়া চব গৰমত মানে গৰম সহ্য কৰিব নোৱাৰি এনেকৈ পৰি আছে। এইফালে আমাৰ শৰ্মা দা আছে, এইফালে ভাইমন দা আছে, গোটেই আমাৰ অল ষ্টাফটোৱে আছে মানে। আৰু আমাৰ বিশেষ মানে ব্যক্তি এজন আছে, অলপ দূৰৈত আছে, গজেন কলিতা। চাওঁ গজেন দা অকণমান চেহেৰাটো গৰমত কেনেকুৱা হৈছে এবাৰ দেখাই দিওঁ। গজেন দা, এইজন দেখিছে নহয়, চশমা পিন্ধি বহি আছে। তেওঁ মানে আমাৰ ষ্টাফৰ মানে মেইন মানুহ। আৰু এয়া আমাৰ সকলোৱে গৰমত এনেকৈ ঠাণ্ডা বতাহ লৈ বহি আছে, দেখিছে নহয়। এইফালে আমাৰ দুদুদা আছে। দুদুদা গৰম কেনেকুৱা পাইছে? গৰম নহয়, এইফালে বিকি আছে। বিকি গৰম কেনেকুৱা লাগিছে? এইফালে ধ্ৰুৱদা আছে। 37 ডিগ্ৰী নি? বৰ মজা লাগিছে চাগে। বিশেষকৈ আমাৰ এইজনে গৰম একেবাৰে সহ্য কৰিব নোৱাৰে মানে। গৰমত থাকিব পৰা নাই। আৰু কিমান ডিগ্ৰী দিছে গৰমটো? আজি 39 ডিগ্ৰী। 39 ডিগ্ৰীটো কেনেকৈ সহ্য কৰিব বাৰু আপুনি কওকচোন? শকত মানুহৰ কাৰণে দিগদাৰ হয়।